নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই কাপোৰ এযোৰ লৈ আহিছোঁ, সেউজীয়া আৰু ক'লা। মই নিজে ঘৰতে বোৱা কাপোৰ হয় এযোৰ। আপোনালোকে চাব পাৰে ডিজাইনটো। ৰাজলক্ষী সূতা হয়। আধা কেজি সূতা আনিছিলোঁ, ক'লা আৰু সেউজীয়া। ক'লাত মই সেউজীয়া আৰু গুলপীয়া ফুল বাচিছোঁ। বুটা দি দিছোঁ এনেকৈ 5 লাইন, ওপৰত 2 লাইন বুটা দি দিছোঁ, সেউজীয়া আৰু গুলপীয়া এটা এটাকৈ মিলাই। খুব ধুনীয়া হৈছে কাপোৰযোৰ, আপোনালোকে চাব পাৰে। এখন মেখেলা, এইখন চাদৰখন মই আঁচু দি লগাইছোঁ। পাৰি নাই দিয়া, ইয়াত আঁচু দিয়া ছাইডত সেউজীয়া ৰঙৰ। মেখেলাখনৰ দৰে চাদৰখনতো মই ক'লা আৰু গুলপীয়া ফুল দিছোঁ, এনেকৈ 5 লাইন। 4 লাইনৰ মাজত এলাইন গুলপীয়া দি দিছোঁ। আগত পুলি দি দিছোঁ। চাদৰখনৰ মাজতো মেখেলাত দিয়াৰ দৰে এনেদৰে বুটা দি দিছোঁ। অলপ আঁতৰে বুটা দি দিছোঁ, এটা ক'লা এটা গুলপীয়াকৈ। চাব পাৰে চাদৰখন মই দেখাই দিছোঁ। এইটো পাৰিটো ক'লা দিছোঁ। মেখেলাখন ক'লাৰ কাৰণে চাদৰখনৰ পাৰিটো ক'লা দি দিছোঁ। আৰু এই দহিখিনি মই নিজে বাতিছোঁ। দহিখিনি অলপ কমকৈ কৰিছোঁ, বেছি ডাঠকৈ কৰা নাই। এইযোৰ সম্পূৰ্ণ চাদৰ মেখেলাযোৰ। ব্লাউজ পিচটো আছে, চিলোৱা নাই বাবে আপোনালোকক দেখুওৱা নাই। ব্লাউজ পিচতো মই এনেকৈ 2 লাইন দি দিছোঁ। আপোনালোকৰ কাপোৰযোৰ ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বা